সপোনত সাপ দেখিলে কি হয়? সপোনত সাপ দেখা শুভ নে অশুভ? বন্ধু বান্ধৱীসকল, জ্যোতিষশাস্ত্ৰ অনুসৰি আমি দেখা সপোনৰ কিবা নহয় কিবা অৰ্থ থাকে। সপোন সকলোৱে দেখে, কিন্তু ইয়াৰ অৰ্থ কি ভালদৰে কোনেও নাজানে। যেনেদৰে সপোনত সাপ দেখিলে কি হয়, ইয়াৰ অৰ্থ কি, সপোনত সাপ দেখা শুভ নে অশুভ, এই সকলোবোৰ কথা সপোন শাস্ত্ৰত উল্লেখ কৰা আছে। সপোন শাস্ত্ৰৰ মতে সপোনত সাপ দেখা পায় তেতিয়া জানিব যে আপোনাৰ হাতত অতি সোনকালে ধন আহিব। লগতে ইয়াৰ অৰ্থ হ'ল আপোনাৰ জীৱন সলনি হ'বলৈ গৈ আছে। যদি সপোনত সাপে কামোৰা দেখা পায়, জানিব যে আপোনাৰ জীৱনত অতি সোনকালে ডাঙৰ বিপদ আহিব পাৰে। আৰু যদি সাপে আপোনাৰ আগত ৰৈ থাকে কিন্তু কামোৰা নাই, ইয়াৰ অৰ্থ হ'ল জীৱনত আপোনাৰ কিবা এটা ভাল হ'বলৈ গৈ আছে। যদি সপোনত সাপে কাজিয়া কৰা দেখা পায়, তেনেহ'লে বুজিব যে আপোনাৰ পৰিয়ালৰ ওপৰত কিবা গ্ৰহৰ দোষ আছে। আপুনি যদি সপোনত মৰা সাপ দেখা পায়, তেতিয়া আপুনি জানিব যে আপোনাৰ ঘৰৰ পৰা সকলো সমস্যাই নাইকিয়া হ'ব।